নমস্কাৰ বন্ধুসকল। আজিকালি এই আধুনিক যুগত এনেকুৱা নতুন টেকনিকৰ লগতে বহুত তথ্য আৱিষ্কাৰ হৈছে, য'ত আপুনি মজা লোৱাৰ লগতে সহজে টকাও ইনকাম কৰিব পাৰিব। আজি আমি এনেকুৱা তথ্যৰে কথা ক'ম আৰু আপুনি ঘৰত বহিয়ে সহজে টকা ইনকাম কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে আজিকালি বহুতে নিজৰ বীৰ্য দান কৰি বহুত টকা ইনকাম কৰি আছে, তাতে আকৌ বহুত আৰামেৰে। এই বীৰ্যদান প্ৰক্ৰিয়াটোৱে ভাৰতত আইনগত সন্মতিও লাভ কৰিছে আৰু ভাৰতত ইয়াৰ ওপৰত এখন চিনেমাও ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। বীৰ্যদান প্ৰক্ৰিয়াটোক পুণ্যৰ কাম বুলি কোৱা হয়, যাৰ কাৰণে কাৰোবাৰ পৰিয়ালত সুখৰ সঞ্চাৰ হয়। বীৰ্যদান কেনেকৈ কৰিব, বীৰ্যদান বেংক আপুনি কেনেকৈ বিচাৰি উলিয়াব আৰু ইয়াৰ জৰিয়তে আপুনি কিমান ইনকাম কৰিব পাৰিব, এই ভিডিঅ'টোত আমি ইয়াৰ বাবে জনাম। গতিকে ভিডিঅ'টো শেষলৈ চাওক আৰু নতুন তথ্যৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভাৰতত বহুত যুৱকে বীৰ্যদান কৰি লাখ টকা ইনকাম কৰি আছে, লগতে তেওঁলোকে সম্পূৰ্ণ স্বাস্থ্যৱানো হৈ আছে। বীৰ্যদান কৰোঁতাই কোনোবা হস্পিটাল নাইবা তেনেকুৱা কোনো সংস্থাক এই বীৰ্য দান কৰে। আজিকালি গুগলত এনেকুৱা ৱেবছাইট বহুত পোৱা যায়, আপুনিও গুগলত গৈ ছাৰ্চ কৰিব পাৰে। ইয়াৰ ভাল ছাইড এটা হ'ল বীৰ্যদান কৰোঁতাৰ সম্পূৰ্ণ পৰিচয় গুপ্ত ৰখা হয় আৰু তেওঁৰ এই বীৰ্য কাক প্ৰদান কৰা হ'ব সেইটোও কোৱা নহয়। বন্ধুসকল, আপোনালোকেও বীৰ্য দান কৰিব পাৰে, কিন্তু বীৰ্য দান কৰিবলৈ হ'লে আপোনালোকে মাদক দ্ৰব্যৰ পৰা সম্পূৰ্ণ দূৰত থাকিব লাগিব। লগতে বীৰ্যদান কৰোঁতাৰ এইবিলাক কথাও চোৱা হয়, যেনে তেওঁলোকৰ ব্যৱহাৰ, হাইট, ৰং, কাষ্ট, ফেমিলি বেকগ্ৰাউণ্ড ইত্যাদি। এই সকলোবোৰৰ ওপৰত ভিত্তি কৰিয়েই বীৰ্যদান কৰা হয়। বীৰ্যদান কৰাৰ আন এটা লাভ হ'ল আপোনাৰ সম্পূৰ্ণ মেডিকেল টেষ্ট বিনা খৰচতে হৈ যায়। কিন্তু এই গোটেইবোৰ টেষ্ট কৰাৰ পিছতহে আপুনি বীৰ্যদান কৰিব পাৰিব। আচলতে যিসকল মহিলাই এই বীৰ্য গ্ৰহণ কৰে, তেওঁলোকে এই টেষ্টৰ ওপৰত ভিত্তি কৰিহে এই বীৰ্য গ্ৰহণ কৰে, কাৰণ যাতে কিবা বেমাৰ থাকিলে মহিলাটো বা শিশুটোলৈ যাব নোৱাৰে। বীৰ্যদান এইকাৰণে কৰা হয়, যিসকল পুৰুষে শুক্ৰাণুৰ দুৰ্বলতাৰ বাবে সন্তান জন্ম দিব নোৱাৰে, এটা বিশেষ মাধ্যমৰ জৰিয়তে এই বীৰ্যদান প্ৰক্ৰিয়াৰ সহায়ত মহিলাৰ গৰ্ভাশয়ত বীৰ্য সম্পন্ন কৰা হয়, যাৰ ফলত মহিলাগৰাকী গৰ্ভৱতী হয়। এই গোটেই প্ৰক্ৰিয়াটোক বীৰ্যদান প্ৰক্ৰিয়া বুলি কোৱা হয়। বীৰ্যদান কৰি আপুনি প্ৰতি সপ্তাহত 15,000 পৰা 20,000 টকা উপাৰ্জন কৰিব পাৰে। বহুত যুৱকে এই প্ৰক্ৰিয়াটোৰ জৰিয়তে লাখ টকাও ইনকাম কৰি আছে। ইয়াৰ তথ্য আপোনালোকে গুগলৰ ৱেবছাইটত সহজে পাই যাব।